নমস্কাৰ জুনুস্কাই ৰেচিপিছৰ আপোনালোকক বহুত স্বাগতম জনাইছো আৰু আপোনালোকক ফাৰ্ষ্ট টাইম ফেচবুক পেজত যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকক মই বহুত স্বাগতম জনাইছো আৰু তেওঁলোকৰ কাৰণে ৰেচিপি লৈ আহিছো আৰু আজি ফাৰ্ষ্ট টাইম এটা আপোনালোকক মই যিটো ভুল সেই ভুলটো আপোনালোকক ক'ব ওলাইছো যাতে আপোনালোকৰ এই ভুলটো কেতিয়াও নহয় তো তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই কথাখিনি ক'ব ওলাইছো তো আপোনালোকক ফাৰ্ষ্ট টাইম মই কৈ দিওঁ এই কেকৰ অৰ্ডাৰটো আহিছিলে আমাৰ ওচৰৰে বৌ এজনীয়ে দিছিলে তো বহুত দিন আগৰ পৰা কৈ থৈ দিছিলে মানে 26 জানুৱাৰী পিছদিনাখনে 26 জানুৱাৰীতে যিদিনাখনে গণতন্ত্ৰ দিৱস আছিল মানে গণৰাজ্য দিৱস সেই দিনাই আছিল এই কেকটোৰ অৰ্ডাৰ তো আপোনালোকক বহুত দিন ধৰি মই ভিডিঅ'টো দিব পৰা নাই সেইকাৰণে আজি মই এডিট কৰি কিনে দিব ওলাইছোঁ তো আপোনালোকে দেখা পাইছে আমি য়েলো কালাৰ অলপমান লৈ কিনে ক্ৰীমটোত এনেকৈ আমি ডেকোৰেশ্যন কৰিছোঁ আৰু তেওঁলোকে কাষ্টমাৰৰ ডিমাণ্ড আছিলে মানে পিংক কালাৰৰ কেক দিব দিছিলে পিংক কালাৰ ডিজাইন দিব দিছিলে কিন্তু মই বনাই দিওঁতে মানে বেলেগ কালাৰ দিলোঁ বেলেগ ডিজাইন দি দিলোঁ কাৰণ মানে সদায় পিংক কালাৰ বহুতে ব্যৱহাৰ কৰি থাকে তো ভাবিলে আজি অলপমান বেলেগ টাইপৰ ডেকোৰেশ্যন কৰা আৰু তেওঁলোকে ভালো পাইছে দেই গাইজ মানে পিংক কালাৰো দিছোঁ মানে ৰ'জৰ পিংক কালাৰ দিছোঁ আৰু বেলেগ কালাৰো দিছোঁ তো এনেকৈ দিওঁ তেওঁ ভাল পাইছে আৰু মোৰ ভুলটো হ'ল এই কেকটো মই ক্ৰীমটো ব্যৱহাৰ কৰিছিলোঁ ট্ৰপলাইট ক্ৰীমটো মানে ট্ৰপলাইট ক্ৰীমটো যিটো মানে য়েল্লো কালাৰৰ অলপমান জাষ্ট মানে হেৰি থাকে কেকটো মানে বাহাটো থাকে সেই ক্ৰীমটো ব্যৱহাৰ কৰিছিলোঁ কিন্তু মই আগতে এই ক্ৰীমটো কোনো ধৰণৰ বেয়া পোৱা নাছিলোঁ কিন্তু এইবাৰ কি হ'ল নাজানো মানে মোৰ এইটো কণ্ডিশ্যন হ'ল নেকি নাজানো ক্ৰীমটো ফেটি উঠি মই ফ্ৰিজত থৈ দিছিলোঁ এই ক্ৰীমটোৰ মানে কণ্ডিশ্যন এইটোৱে কিজানি ক্ৰীমটো ফেটি কিজানি ক্ৰীম ফ্ৰিজত থৈ দিব নালাগে লগে ডেকোৰেশ্যন কৰিব লাগে কিজানি মই তেনেকৈ থৈ দিয়াৰ পিছত মানে বহুত টাইমৰ মূৰত ক্ৰীমটো মই যেতিয়া কেকটো ডেকোৰেশ্যন কৰিব ওলাইছোঁ তেতিয়া মানে ক্ৰীমটো মই যেতিয়া মই কেকত মানে লগাইছোঁ যেতিয়া মই ফিনিচিং কৰিছোঁ তেতিয়া মোৰ ফিনিচিং একদম বেয়া হৈ গৈছিলে গাইজ মানে ইমান বেয়া লাগিছিলে যিহেতু মোৰ তাত ক্ৰীম নাই ক্ৰীমটো কিন্তু বেয়া নহয় কিন্তু মানে ডেকোৰেশ্যনটো ঠিক হোৱা নাই মানে কিবা ফ্ৰিজত থোৱাৰ কাৰণে এইটো হৈছে নেকি নাজানো কিন্তু মোৰ একদম ফিনিচিং কৰিবলৈ মই একদম ভাল পোৱা নাই এই কেকটো মানে 3টা কেক আছিলে সেইদিনা অৰ্ডাৰ কিন্তু মোৰ যিহেতু একেদিনা অৰ্ডাৰ আছিলে আৰু আগদিনাখনৰ নাম আছিলে পিছদিনাখনৰ অৰ্ডাৰটো মোৰ 3টা কেকৰ অৰ্ডাৰ আছিলে সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈছিলে কিন্তু ডিলাই ক্ৰীমবিলাকত এইবিলাক মানে হোৱা নাছিলে এইবাৰ মোৰ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে আপোনালোকে যদি ট্ৰপলাইট ক্ৰীমটো ব্যৱহাৰ কৰি আছে প্ৰিমিয়ামৰ তো আপোনালোকে ট্ৰাই কৰি চাব ক্ৰীমটো মানে যেতিয়া ফেটি কিনে আপোনালোকে ফ্ৰিজত থৈ দিব তাৰপিছত হয়নে নহয় না চাব আৰু তাৰ পিছত মই সেইটো ক্ৰীম ব্যৱহাৰ নকৰোঁ বুলি ভাবিও মানে ক্ৰীমটো আনিব লগা হ'ল কাৰণ ডিলাই ক্ৰীম নাছিলে তাৰপিছত মই এয়াই আনিব লগা হ'ল ট্ৰপলাইট ক্ৰীমটো আনিব লগা হ'ল তাৰপিছত সেই ক্ৰীমটোত আকৌ এইবিলাক হোৱা নাই বুজি পাইছেনে সেই ক্ৰীমটোত এইটো হোৱা নাই কিন্তু এইটোত হৈছিল কাৰণ মই এইটোৱে বুজিলোঁ মানে ক্ৰীমটো ফেটি কিনে ফ্ৰিজত থৈ দিব নালাগে এই ক্ৰীমটোৰ ক্ষেত্ৰত বাকীকেইটা পাৰি বাৰু ডিলাই ক্ৰীম মই ফেটি কিনে মই ফ্ৰিজত থৈয়ে দিওঁ আপোনালোকে দেখায়ে পায় বাৰু মই তেনেকৈ থৈ দিছিলোঁ আৰু আপোনালোকে এইটো ভুল নকৰিব যদি আপোনালোকে ট্ৰাই কৰিব খোজে আপোনালোকে ট্ৰাই কৰি চাব পাৰে ক্ৰীমটো ফেটাৰ পিছত আপোনালোকে ফ্ৰিজত থৈ দিব তাৰপিছত আপোনালোকে চাব ডিজাইনটো হয় নহয় মানে এনেকুৱা হয় ইফালে মানে ফিনিচিং কৰি ইফালে যদি পেলাই এনেকুৱা আনো ইফালে ক্ৰীমটো আহে মানে কি ডিজাইন কৰাৰখিনিতেও মানে আহে মানে এনেকুৱা হৈ যায় মানে আঠা লাগি ধৰা নিচিনা হৈ যায় বস্তুটো মানে কি হৈছিল নাজানো মানে বহুত সঁচাই এই দিনটো মানে মই কেতিয়াও নাপাহৰোঁ মানে প্ৰত্যেকটো মানে কেক বনোৱাৰ পিছত মানে অলপমান কিবা এটা শিকিব পাৰোঁ আৰু আপোনালোকেও শিকিব পাৰে আৰু মোৰ জৰিয়তে আপোনালোকে যিসকলে মানে কেক বনায় তেওঁলোকেও শিকিব আৰু এতিয়া যাতে ক্ৰীমটো ফেটি কিনে ফ্ৰিজত থৈ নিদিয়ে যিটো ট্ৰপলাইট ক্ৰীমটো হয় সেইটো দেই বাকীকেইটা নহয় বাকীকেইটা বহুত ভাল হয় আৰু আপোনালোকে দেখা পাইছে মই ওপৰত ৰ'জ দিছোঁ য়েল্লো কালাৰ 2টা তাৰপিছত ৰেড কালাৰ এটা পিংক কালাৰ এটা আৰু পাৰ্পল কালাৰ এটা মানে ক্ৰীমটো দেখা পাইছেনে ৰ'জকেইটা কেনেকুৱা হৈছে ক্ৰীমটো মানে মেল্ট হৈ যোৱাৰ নিচিনা হৈছে বুজি পাইছেনে মানে এতিয়া মানে কি কৰিম উপায় নাই কিন্তু এনেকৈ বনাব লগা হৈছে কিন্তু একদম মানে বেয়া দেখা হোৱা নাই কিন্তু বহুত ভাল দেখাই হৈছে বাৰু আপোনালোকে সকলোকে চাই গ'লে গম পাব ডিজাইনটো মানে এনেকুৱা ডিজাইন বনাইছোঁ মানে বেয়া দেখিবই নোৱাৰে বুজি পাইছেনে বেয়া দেখিব মই বেয়া দেখালে মই নাযাওঁৱে সদায় ভাল দেখাৰ চেষ্টা কৰোঁ কাৰণ কাষ্টমাৰজন হয় ৰেগুলাৰ কাষ্টমাৰ যদি আজি মই বেয়া কৰি দিওঁ তেওঁক আৰু পিছদিনাখনে তেওঁ নাহিব মোৰ তাত কোনো কাৰণত সেইটো কাষ্টমাৰৰ কাৰণে বহুত মানে হেৰি হয় মানে যেতিয়া কাষ্টমাৰ যদি ভালকৈ পাব লগা হয় ফিনিচিং ভাল কৰিব লাগিব কেকটো দেখাত ভাল দেখা কৰি দিব লাগিব ময়ো সেইটোৱে বিচাৰোঁ আৰু এতিয়া আমি যিহেতু ক্ৰীমত আমি ৰ'জত আমি পাত চাত চব দি দিলোঁ
তলত বৰ্ডাৰো দি দিলোঁ হোৱাইট কালাৰ ক্ৰীমেৰে আৰু এয়া দিছোঁ আমি নাম লিখিছোঁ হেপী বাৰ্থডে বাবু গুণু বুলি আছিলে নামটো আৰু এয়া লৈছোঁ আমি গোল্ড কালাৰ স্প্ৰে কালাৰ মাৰি দিছোঁ আৰু গোল্ড কালাৰগিলা আৰু চিলভাৰ কালাৰ স্প্ৰে কালাৰগিলা মাৰিলে বহুত ভাল লাগে সঁচাই মই নিজে পাইছোঁ প্ৰমাণ আৰু এতিয়া দেখা পাইছে আমাৰ ফাইনেল লুকটো হ'ল এইটো হেপী বাৰ্থডে গুণু বুলি লিখি দিছোঁ আৰু ইমান ধুনীয়া লগা হৈছে বেকাৰী ষ্টাইলৰ নিচিনা হৈছে আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই তো ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে নেক্সট ভিডিঅ'ত লগ পাই আজিৰ কাৰণে বাই বাই জয় শ্ৰী ৰাম